নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক জ্ঞান বিজ্ঞান চেনেলটোত স্বাগতম থাকিল। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ যে মহাভাৰত যুদ্ধ শেষ হোৱাৰ পিছত কেনেকৈ কলিযুগৰ আৰম্ভ হ'লে যে সকলোফালে কেৱল পাপ হিংসা হৈ আছে, ল'ৰা ছোৱালীয়ে মাক দেউতাকক ঘৰৰ পৰা ওলাই দি আছে, এনেকুৱা কথা আমি নিশ্চয় শুনিবলৈ পাওঁ। আৰু এই সকলোবিলাক একো একোটা কলিযুগৰে দেন। কিন্তু এতিয়া কোনো ৰাম আৰু কৃষ্ণ পৃথিৱীখনক বচাবলৈ অহা নাই কিয়? এই সকলোবিলাকৰ উত্তৰ লুকাই আছে ৰজা পৰীক্ষিতৰ এটা ফুলৰ মাজত। আৰু এটা এনেকুৱা ফুল যিটোৱে কলিযুগক পৃথিৱীত ৰাজ কৰিবলৈ অনুমতি দিছিলে। তো বলক বন্ধু বান্ধৱীসকল, কেনেকৈ কি ফুলৰ বাবে কলিযুগ পৃথিৱীত ৰাজ কৰিবলৈ পালে জানো আহোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকক মনত পেলাই দিওঁ যে আগত আহি থকা কিছুমান এনেকুৱা ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কলিযুগৰ পৰা অলপ ধাৰ্মিক হ'বলৈ লগতে থকা ঘণ্টা বটনটো বজাই দিব। হিন্দু ধৰ্ম অনুযায়ী 4টা যুগৰ কথা বৰ্ণনা কৰা হৈছে আৰু তাৰ মাজত প্ৰথম যুগটো হৈছে সত্য যুগ। ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে সত্য যুগত এই পৃথিৱীত কেৱল আত্মাই বাস কৰিছিলে আৰু সেইটো সময়ত পৃথিৱীত জীয়াই থকা এটা আত্মাৰ আয়ু 1,00,000 বছৰলৈকে আছিলে আৰু সিহঁতৰ জন্ম মৃত্যু সেইটো সিহঁতৰ হাততে আছিলে। আৰু এইটো মানা হয় যে সত্য যুগ 17,28,000 বছৰলৈকে আছিলে আৰু সেইটো সময়ত আত্মাৰ উচ্চতা 32 ফুট ওখ আছিলে, অৰ্থাৎ যিটো মানৱৰূপী দেহত আত্মাই বাস কৰিছিলে তাৰ উচ্চতা 32 ফুট আছিলে। সত্য যুগৰ অন্তত এই পৃথিৱীত ত্ৰেতা যুগৰ আগমন ঘটিলে আৰু এইটো যুগত আত্মাইতো বাস কৰা নাছিলে পৃথিৱীত, কিন্তু দেৱতাবিলাকে মানুহৰ শৰীৰত জন্ম ল'লে আৰু এইটো যুগতে শ্ৰী ৰামৰো জন্ম হৈছিল। পদ্মপুৰাণৰ অনুসৰি এইটো যুগত হনুমান ভগৱানৰ পৰা আহি থকা গোটেইকেইটা যুগতে অমৰ হোৱাৰ আশীৰ্বাদ লৈছিলে আৰু এইটো যুগ পৃথিৱীত 12,96,000 বছৰলৈকে চলিছিল আৰু য'ত এজন সামান্য মানুহৰ আয়ু 10,000 বছৰলৈকে আছিলে। ত্ৰেতা যুগৰ পিছত দ্বাপৰ যুগৰ আগমন ঘটিল আৰু ইয়াত কাম, ক্ৰোধ, হিংসা এইবিলাক কিছু কিছু ক্ষেত্ৰত বৃদ্ধি হৈছিল আৰু এইটো যুগ পৃথিৱীত 8,64,000 বছৰলৈকে চলিছিল। এইটো যুগত এজন ব্যক্তিৰ আয়ু 1,000 বছৰ আছিলে। ব্ৰহ্মবৈৱৰ্ত পুৰাণত ভগৱান হনুমান ভীমক জ্ঞান দি কৈছিলে যে সত্য যুগ সকলোতকৈ পবিত্ৰ আছিলে। এইটো যুগত ধৰ্ম সুৰক্ষিত আছিলে। ত্ৰেতা যুগত ইয়াৰ লগত হানি হৈছিলে, যাক সুৰক্ষিত কৰিবলৈ ভগৱান ৰামৰ জন্ম হৈছিলে। দ্বাপৰ যুগত ধৰ্মৰ লগত যুদ্ধ কৰিব ধৰিছিলে আৰু পাপ বাঢ়িবলৈ ধৰিছিলে আৰু তেতিয়াই ভগৱান শ্ৰীকৃষ্ণৰ জন্ম লৈছিলে আৰু ভগৱান শ্ৰীকৃষ্ণই কৈছিলে যে ইয়াৰ পিছত কলিযুগৰ আৰম্ভ হ'ব আৰু সেইটো যুগতে ধৰ্ম সম্পূৰ্ণৰূপে শেষ হৈ যাব আৰু চাৰিওফালে কেৱল পাপ হ'ব, হিংসা হ'ব, বিধৰ্মীয়ে ৰাজ কৰিব। সেইটো সময়তে ভগৱান বিষ্ণুক পুনৰ কল্কি অৱতাৰ লৈ পৃথিৱীখনক পাপৰ পৰা মুক্ত কৰিব। শাস্ত্ৰৰ অনুসাৰে মহাভাৰত সমাপ্তিৰ লগে লগে দ্বাপৰ যুগৰ সমাপ্তিৰ সময় কাষ চাপি আহিছিলে আৰু ভগৱান কৃষ্ণইও ইয়াৰ সমাপ্তিৰ লগে লগে বৈকুণ্ঠ ধামলৈ গুচি যাবলৈ ওলাইছিলে। ভগৱান কৃষ্ণৰ অবিহনে পাণ্ডৱসকলেনো কি কৰিব আৰু সিহঁতৰ ইমান হিংসা অত্যাচাৰ দেখাৰ পিছত সিহঁতৰ মন পৃথিৱীত লগা নাছিলে। মহাৰাজ যুধিষ্ঠিৰে নিজৰ সম্পূৰ্ণ ৰাজপাট অভিমন্যু আৰু পৰীক্ষিতক সঁপি দিছিলে আৰু পৰীক্ষিতক সৰ্ব অধিকাৰৰ সৈতে সম্ৰাটো পাতি দিছিলে আৰু তাৰপিছত 5জন পাণ্ডৱ দ্ৰৌপদীৰ সৈতে মৌন যাত্ৰাত হিমালয়ৰ পিনে ওলাই গৈছিলে আৰু তেতিয়া সম্পূৰ্ণ পৃথিৱীত অকল ৰজা পৰীক্ষিতৰে ৰাজ চলি আছিলে। না কৃষ্ণ আছিলে, না মাতা লক্ষ্মী আছিলে, না বিদুৰৰ দৰে বিদ্যমান আছিলে। তথাপিও ৰজা পৰীক্ষিতে নিজৰ দায়িত্ব পালন কৰিবলৈ পৰ্যাপ্ত পৰিমাণে চেষ্টা কৰিছিলে আৰু কোৱা হৈছে যে পাণ্ডৱৰ হিমালয় গমনৰ পিছত মাতা ধৰিত্ৰী আৰু ধৰ্ম সৰস্বতী নদীৰ এটা পাৰত বহি আছিলে। মাতা ধৰিত্ৰীৰ গাই ৰূপত আৰু ধৰ্ম বলত ৰূপত বহি কথা পাতি আছিলে। গাইৰূপী ধৰিত্ৰী মা দুখী আৰু নিৰাশাৰে তাৰ চকুৰো ভৰি আহিছিলে আৰু ধৰ্মই সুধিলে, এতিয়াতো মহাভাৰত শেষ হ'ল, চিঞৰ বাখৰ হিংসা সকলো সমাপ্তি হ'লে, তথাপিও তুমি দুখী কিয়? আৰু তেতিয়া ধৰিত্ৰী মাই উত্তৰ দি ক'লে, ধৰ্ম, তুমিতো সকলোবিলাক কথাই জানা, তথাপিও মোৰ দুখৰ কাৰণ সোধাৰনো কি লাভ? সত্য, পবিত্ৰতা, ক্ষমা, দয়া, ত্যাগ, শাস্ত্ৰ বিচাৰ, জ্ঞান, বৈৰাগ্য এই সকলোবিলাক জ্ঞানৰ অধিকাৰী ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠ উভতি যোৱাৰ ফলত কলিযুগে মোৰ ওপৰত সম্পূৰ্ণৰূপে ৰাজ কৰিবলৈ ধৰিলে। প্ৰথমে ভগৱান শ্ৰীকৃষ্ণৰ খোজ মোৰ ওপৰত পৰিছিলে, যাৰ কাৰণে মই নিজকে সৌভাগ্যশালী মানিছিলোঁ, কিন্তু এতিয়া মোৰ সৌভাগ্যৰ সমাপ্তি ঘটিলে। আৰু এনেকৈ ধৰ্ম আৰু ধৰিত্ৰী আগত কিছু কথা পতাৰ আগতে অসুৰৰূপী কলিযুগৰ আগমন ঘটিছিল আৰু তেখেতে সৰস্বতী নদীৰ পাৰত বহি থকা গাই আৰু বলদ ৰূপী ধৰ্ম আৰু ধৰিত্ৰী মাক মাৰিবলৈ আৰম্ভ কৰিছিলে আৰু সেইটো সময়তে ৰজা পৰীক্ষিতে সেইটো ৰাস্তাৰে গৈ আছিলে আৰু এইটো দৃশ্য দেখি কলিযুগ ৰূপী অসুৰক ৰজা পৰীক্ষিতে ক'লে যে দুষ্ট প্ৰাণী, তুমি কোন হোৱা
যে এই নিৰ্বল গাই আৰু বলদটোক দিগদাৰ কৰিবলৈ আহিছে। আৰু তেতিয়া ৰজা পৰীক্ষিতে ক'লে যে তোমাৰ এই পাপ ক্ষমা কৰি দিয়াৰ যোগ্য নহয়, তোমাৰ মৃত্যু নিশ্চিত। এইটো কথা কৈয়ে ৰজা পৰীক্ষিতে কলিযুগৰ ওপৰত ধনু ৰাখি দিলে। ৰজা পৰীক্ষিতে বলদ আৰু গাইৰূপী ধৰ্ম ধৰিত্ৰীমাক চিনিব পাৰিছিলে। আৰু তেতিয়া ধৰ্ম সুধিছিলে এইটো কোন হয়, কিন্তু ধৰ্মই একো উত্তৰ নিদিয়ে। আৰু ৰজাই ক'লে যে আপুনি ধৰ্মৰ মৰ্মক নিশ্চয় জানে, আৰু তাৰ কাৰণে কাৰো বিষয়ে একো নকৈ নিজৰ ওপৰত অত্যাচাৰ কৰাজনৰ নামটোও নকলা। আৰু তেতিয়া কলিযুগ ৰজাৰ চৰণত আহি পৰিলে আৰু নিজৰ পৰিচয় দি ক'লে যে মহাৰাজ মই কলিযুগ। আৰু ৰজা পৰীক্ষিতে তেতিয়া ধৰ্মক ক'লে যে সত্যযুগত আপোনাৰ তপ, পবিত্ৰতা, দয়া আৰু সত্য এই 4খন চৰণ আছিলে, আৰু ত্ৰেতা যুগত 3খন, দ্বাপৰ যুগত 2খন, আৰু আজি কলিযুগে আপোনাৰ আৰু এখন চৰণ নষ্ট কৰিলে। তো মই আৰু কলিযুগক আপোনাক একো হানি কৰিবলৈ নিদিওঁ। আৰু তেতিয়া ৰজা পৰীক্ষিতে কলিযুগক মাৰিবলৈ সাজু হৈছিলে। আৰু তেতিয়া কলিযুগে ক'বলৈ ধৰিছিলে যে ৰজা মহাৰাজ মোৰ কথাটো এবাৰ শুনি লোৱা। আৰু তেতিয়া পৰীক্ষিতে ক'লে যে অধৰ্ম, পাপ, মিছা, চুৰ, দৰিদ্ৰতা আদি অনেক উপদ্ৰৱৰ মূল কাৰণ কেৱল তুমি, সেইবাবে মই তোমাক মোৰ ৰাজ্যত থাকিবলৈ নিদিওঁ। তেতিয়া কলিযুগে ক'লে যে আপোনাৰ ৰাজটো গোটেই পৃথিৱীতে আছে, আপুনি যদি মোক পৃথিৱীৰ পৰা ওলাই দিয়ে মই ক'ত যাম? আপুনি মোক আপোনাৰ সন্মুখত দেখিবলৈ নিবিচৰা নালাগে, কিন্তু একেবাৰে শেষ কৰি পেলোৱাতকৈ মোক এটা নিশ্চিত স্থান দি দিয়া। আৰু পৰীক্ষিতে অলপ সময় ভাবি চিন্তি ক'লে যে মিছা, মদ্যপান, পৰস্ত্ৰীগমন আৰু হিংসা এই 4টা স্থানতে অসত্য, মদ্য, কাম, ক্ৰোধ আছে, তুমি তাত থাকিব পাৰা। কিন্তু তাৰপিছত কলিযুগে ক'লে এইকেইটা স্থান মোৰ থাকিবৰ কাৰণে অলপ কম হয়, সেইবাবে মোক আৰু অলপমান ঠাই দিলে ভাল আছিলে। আৰু তেতিয়া ৰজাই পৰীক্ষিতে সোণৰ ৰূপত 5 নম্বৰ স্থানটো দিছিলে। আৰু 5 নম্বৰ স্থানটো পোৱাৰ ফলত কলিযুগে তাৰ পৰা প্ৰত্যক্ষ ৰূপেতো গুচি গৈছিলে, কিন্তু কিছুদূৰ যোৱাৰ পিছত অদৃশ্য ৰূপত ৰজা পৰীক্ষিতৰ স্বৰ্ণ মুকুটত বাস কৰিবলৈ ধৰিছিলে। আৰু মাৰ্কাণ্ডে পুৰাণৰ অনুসাৰে ৰজা পৰীক্ষিতে গোটেই পৃথিৱীৰ ৰজা আছিলে, আৰু সেইকাৰণে তাৰ মুকুটত কলিযুগে বাস কৰি লাহে লাহে সম্পূৰ্ণ পৃথিৱীতে ৰাজ চলাবলৈ আৰম্ভ কৰিছিলে। আৰু যদি সময় থাকোঁতে ৰজা পৰীক্ষিতে তাৰ স্বৰ্ণ মুকুট খুলি ৰাখিলেহেঁতেন, তেনেহ'লে কলিযুগে গোটেই পৃথিৱীত ৰাজ কৰিব নোৱাৰিলেহেঁতেন। মহান গণিতজ্ঞ আৰ্যভট্টই তেখেতৰ মহান পুস্তক কাৰ্যভট্টমত এইটো কথা কৈছে যে তেখেতে যেতিয়া 23 বছৰ বয়সৰ আছিল তেতিয়া কলিযুগ 3600 বছৰ চলি আছিলে। আৰু এই হিচাপে যদি গণনা কৰা যায় তেনেহ'লে কলিযুগৰ আৰম্ভ 3200 হিচাপূৰ্বতে হৈছিলে, আৰু আজিলৈকে কলিযুগ 5118 বৰ্ষ পাৰ হৈ গৈছে। আৰু আজি আমি যিবিলাক দুৰ্ভাগ্য, সংকট, পাপ, হিংসা, অহংকাৰ দেখি আছোঁ, এই সকলোবিলাক কলিযুগৰ ভৱিষ্যতৰ একোৱেই নহয়। কলিযুগৰ শেষ হোৱালৈকে আৰু বহুত কিছু হ'বলৈ বাকী আছে, যিবিলাক মই আগৰ ভিডিঅ'ত বৰ্ণনা কৰিছোঁ। আপোনালোকে মোৰ চেনেলত গৈ অথবা ডেছক্ৰিপশ্যনত থকা লিংকত গৈ সেইটো ভিডিঅ' চালে গম পাব যে কলিযুগৰ সমস্যা কিমান ভয়ংকৰ হ'ব পাৰে। আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব। তো বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত ইমানে। আগত আহি থকা এনেকুৱা কিছুমান ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধু বান্ধৱীসকল। জয় আই হ'ব।